লগাই আজি আমি শিকিম কিছুমান যোগ অংক আৰু বিয়োগ অংক। প্ৰথমৰটো আছে এইবিলাক মই আজি তোমালোকক কৰি দেখুৱাই দিম। প্ৰথমৰটো আছে ইয়াৰ প্ৰথমৰ 0 বহিব 0 0 0 ইয়াৰ পিছত 5 3 8 6 4 10 ইয়াৰ পিছত আছে 0 0 0 ইয়াতে 0 0 0 হ'ব 3 1 4 5 আৰু 2 7 0 0 0 ইয়াৰ পিছত আছে 6 3 9 5 3 8 0 0 0 5 3 2 5 0 1 0 7 3 10 ইয়াৰ পিছত আছে 0 আৰু 2 যোগ কৰিলে 2 3 আৰু 2 5 0 5 5 1 আৰু 1 2 4 আৰু 7 4 আৰু 7 হ'ব তোমাৰ 11 11 1 হাতত থাকিব 1 4 2 6 হাতত থাকে 7 3 5 9 5 আৰু 0 5 6 3 7 9 ইয়াৰ পিছত বিয়োগ কৰিবলৈ কৈছে 0 0 0 5 7 পৰা 5 গ'লে 2 1 পৰা নাযায় 1 আছে ইয়াত 5 পৰা 2 গ'লে 3 ইয়াৰ পিছত আছে ইয়াৰ 0 পৰা 0 0 ইয়াৰ পিছত 0 পৰা 0 গ'লে 0 4 পৰা 2 গ'লে 2 4 পৰা 4 গ'লে 7 পৰা 4 গ'লে 3 0 এটা 0 2 আৰু 1 3 3 ইয়াত ইয়াৰ পিছত 8 0 ইয়াত ধাৰ কৰি ল'ব লাগিব 1 পৰা ধাৰ কৰিলে হয় তোমাৰ 10 10 পৰা 8 গ'লে 2 ইয়াৰ পিছত আছে ইয়াত 5 হ'ব 5 পৰা 0 গ'লে 5 ইয়াৰ পৰা 2 পৰা 0 গ'লে 2 1 পৰা 1 গ'লে 2 ইয়াৰ পিছত 5 পৰা 2 বাদ দিলে 3 0 পৰা 2 বাদ দিলে 0 পৰা 2 নাযায় ইয়াতে ধাৰ নিল ধাৰ নিয়াৰ পিছত আমালোকে 10 হ'ব 10 পৰা 2 গ'লে 8 2 পৰা 2 গ'লে 0 আর 5 5 পৰা 0 গ'লে 5 1 পৰা 1 গ'লে 0 এইটো লিখিব নালাগে 2 পৰা 5 নাযায় 1 ধাৰিলো 12 পৰা 5 গ'লে থাকে 7
ইয়াত 1 ইয়াৰ পিছত 8ৰ পৰা 7 গ'লে 1 5ৰ পৰা 2 গ'লে 7ৰ পৰা 2 গ'লে 5 হ'ব।